নমস্কাৰ বন্ধুসকল 26 ছেপ্টেম্বৰ 2022 তাৰিখৰ পৰা CISF ৰিক্ৰুইটমেণ্ট 2022 অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 540টা পোষ্ট আছে। এছিষ্টেণ্ট সাব ইন্সপেক্টৰ আৰু হেড কনষ্টেবলৰ। ইয়াৰে এছিষ্টেণ্ট সাব ইন্সপেক্টৰৰ 122টা পোষ্ট আৰু হেড কনষ্টেবলৰ 418টা পোষ্ট আছে। এডুকেশ্যন কোৱালিফিকেশ্যন 10+2 পাছ অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এজ লিমিট দিয়া আছে মিনিমাম 18 বছৰ আৰু মেক্সিমাম 25 বছৰ। এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST ফিমেল এক্স সাৰ্ভিসমেনৰ নালাগে। জেনেৰেলৰ 100 টকা পেমেণ্ট কৰিব লাগিব। বন্ধুসকল, যদি হাই ছেকেণ্ডেৰী পাছ কোনোবাই এপ্লাই কৰিব বিচাৰিছে 25 অক্টোবৰ 2022 তাৰিখৰ আগত অনলাইনত এপ্লাই কৰিব পাৰিব। ধন্যবাদ।